আজি আপোনালোকে জুবিন গাৰ্গ প্ৰয়াত শিল্পী তেখেতৰ কাৰ্বি নীতি নিয়মেৰে এটা আপোনালোকে শ্ৰাদ্ধ পতাৰ কাৰণে চিন্তা চৰ্চা কৰিছে বুলি আমি গম পাইছোঁ। আপোনালোকে কি ধৰণে কৰিব বিচাৰিছে অলপ বিতংকে আপোনালোকে জনাই দিব। নমস্কাৰ কাৰ্ডম, পোনপ্ৰথমে মই অসমবাসীলৈকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ কাৰ্বিসকলৰ সৌভাগ্য যে জুবিন গাৰ্গৰ নিচিনা শিল্পী এজনক আমাৰ ডিমৰীয়াত তাকো কাৰ্বিসকলৰ শ্মশানত মৰণোত্তৰচিৰিকৈ ক্ৰিয়া কৰা হ'ল। সেয়েহে আমিও জুবিনক কাৰ্বি হিচাপে ধৰি লৈ আমি সকলো কাৰ্বি অসমত আমি জুবিনক আমাৰ নিজৰ যিটো পৰম্পৰা আছে, যিটো আমি কাজ বুলি কওঁ, সেই কাজটো পাতিবৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু আমাৰ কাৰ্বি নিয়মত এটা আছে যে আমি 5 দিন বা 7 দিন যিটো মৎস্য চক্ৰস কৰা হয়, সেইটো কৰাৰ পিছত মেইন যিটো শিল্পতা লং এ বুলি কয়, সেইটো আমি আমাৰ নিজৰ পৰিয়ালৰ সুবিধা অনুযায়ী কৰা যায়। এমাহো হ'ব পাৰে, 2 মাহো হ'ব পাৰে, 1 বছৰ হ'ব পাৰে, 2 বছৰ হ'ব পাৰে। কিন্তু আমি জুবিন গাৰ্গৰ কাৰ্বি নিয়মৰ যিটো আমাৰ কাজ শ্ৰাদ্ধটো পাতিব ওলাইছোঁ, আমি জুবিনৰ এমহীয়া আকৌ সেইটো আমি সোণাপুৰতে পাতিম। আৰু সোণাপুৰত এতিয়ালৈকে স্থানটো ঠিক কৰা নাই। খুব সম্ভৱ খঙাৰী বুলি যিটো আমি কাৰ্বিসকলে উৎসৱ পাতে, দমাহী পাতে, কিবা পাতে, সেই কাৰ্বি কালচাৰেল কমপ্লেক্স, সেই তাতে আমি নিৰ্ধাৰিত কৰিম চাগে। এতিয়ালৈকে ফাইনেল হোৱা নাই। এতিয়া আজি এনেই আৰম্ভণি এখন গোটেই মেঘালয়, আমাৰ কামৰূপ, যিমানখিনি কাৰ্বি আছে আজি জাষ্ট আলোচনা এটা হৈছে। গতিকে আশা কৰোঁ যদি আমি এইটো পৰৱৰ্তী সভাত আমি ফাইনেল কৰি দিম, তাতে দিন আৰু তাৰিখ, আৰু আশা কৰোঁ আপোনালোকে আমাৰ লগত সহায় সহযোগ কৰিব। কালি তাক অসমালংকিত কাৰ্বি আবাং জুবিন গাৰ্গ আথান আৰ্হিয়ে পুচি লুঙে এই পুচি কৰ্মপাতি পুচি আৰু দিন লাভাংব নেচনে আংটন পেন থান পাতো দিন কাজো পাতিয়ে দালং পাতিয়ে লামেহে কাৰ্বিৰাত আথান তিনি কাৰ্বি কালচাৰেল ছ'চাইটি কামৰূপ পেন মেলিচি নিংমান লালং মেঘালয় পেন কেৱাং লাপেন অলসম আলং কিন্তু কাপড়ে আসম পথর পেন চিংনুচি নিমেল কাংনি লালং সেলাম লিচিরওয়ালো রেলি মিনি জুবিন বো ইথিনালং কিন্তু জুবিন বো এপ্রিল চিক্লয়জন আপনি আনাংফান লং এপ্রেটসি li jongbang kiba chirondo labang jongbang an kiba oke li khongare long chirondo aru chikloijon na arni aporchendo nasi kalong sokta doang mini dol khonggoda ekmonang pido lano kadom apor alam along nerila ke kronjang asang ho minini phai September isi ningkan suring kol ne pho aningkan komar kusi bolia thana no kamrup kesia sahin pen nerisi kifapon labang amela long kamrup lapen anpar rivoy along kido kapre song hamphang plenchariatum nangkachitong dun কামরূপ কেসিএস আমেল হেমফু সার বিপুল কাঠারসি লাবাং আমেল চারিপন লাপেন কামরূপ কেসিএস লামেন আচুনবাং সার বদন চন্দ্র তেরন মেল আরন কিঠানপন মেল আরন কে কার্লিটাং দুনসেপো জুবিন গার্গ আফান কার্বি আকানং কাসেন মাতে কার্বি আদুটাং আতেং কারহি মাতে লুং একিয়ে লাপেন লুং একিয়ে আঠায় কাচিরওয়াল কার্লিটাং দুনসেপো জুবিন গার্গ আলুং ke phung area long si ebo lapen labang asal keses kamrup atumsi cari pon bo pusi mini melalong lamciral ponno apora lamta lansi kapajuri
কাৰ্যসূচী
কালি তাতে অসম কাৰ্বি আংলং বনাল মাটিলে আগতে কালি আছে আৰু মৰিগাঁও KCS লাহান বাদে আমি যিমানখিনি আমন্ত্ৰণ জনাইছিলোঁ সংগঠন আমাৰ মনটো ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে সঁচাকৈ ধন্যবাদ অভিনন্দন লগতে কামৰূপ কাৰ্বি KCSৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুক্তৰাজ্য গৱেষণা টিম kapal dengan koransi rumah ngapain akhir kapal dengan kata Malaysia kata ya negara kasih dalam apa negara kasih dalam apa negara lagi apa cerita jauh tak negara lopek soal nakhan pajipo ini sosial media logo telefon logo sikham dulu tadi tam मुझसे को जुबिकर apa ini लोग kami akan kasih nanti ajukan nanti लोग tagline मुझसे ini launching dulu Adita hari mana korban mau apa mah apa apa sampai kilo kami ini ran asum ane kapre ini ase mana cium deh mau kata mana kami sih mana lah kasih apa mana kasih johong mana tiba tadi sih satu reaksi memang memang aku itu satu ini tiga nama lapangan tapi tiga tadi demesor itu lapangan ini sangat mudah ini melanda langsung tanpa karbon সাহিত্য সম্পাদক কামৰূপ KCS বৰণ নাগৰিক নালিফান অসমৰ দেশৰ বাখ্যা হোটেলত আপোনালোকে নিশ্চয় গম পাইছে আজি কি উদ্দেশ্যত কি কাৰণ সমবেত হৈছিল। আমি এটা অতি মহৎ উদ্দেশ্য লৈ সমবেত হৈছোঁ আৰু এই কাৰণটো সকলোৱে গম পায় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ এই ঐতিহ্য সমৃদ্ধ আমাৰ এই কাৰ্বি জনবসতি প্ৰধান ডিমৰীয়া সোণাপুৰ অঞ্চলে সমাধি দিছে আমাৰ কাৰণে সহায় কৰে। গতিকে আমি তেখেতৰ স্মৃতিত লংকাই স্থাপনৰ সন্দৰ্ভত আমাৰ সমাজৰ ডাঙৰীয়াই কোৱাৰ নিচিনা বিভিন্ন মাধ্যমত বিভিন্নজনে কথা বতৰা আলোচনা কৰি আছে, কিন্তু ইয়াৰ কাৰণে একত্ৰিত হোৱাটো দৰকাৰ। আমি সকলোৱে মিলি আমি মহান যিটো আমাৰ এইটো যে উদ্দেশ্য যে আমি আগবাঢ়িব কাৰ্যখিনি সমাপন কৰিব পাৰোঁ, কোনো জাতিৰ উদ্দেশ্য আগত ৰাখি জাতিৰ স্বাৰ্থ আগত ৰাখি আমি একত্ৰিতভাৱে এই মহান সমাপন কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আমি ইয়াত সমবেত হৈছোঁ। আৰু গতিকে মই আশা ৰাখিছোঁ সকলোৱে এই ক্ষেত্ৰত নিজৰ নিজৰ দৃষ্টিভংগী নিজৰ নিজৰ চিন্তাধাৰা আগবঢ়াব আৰু আমি এটা সফল এক উদ্দেশ্যত উপনীত হ'ব পাৰোঁ। আৰু মই সকলোকে আহ্বান জনাইছোঁ সভাপতি হিচাপে আমি বিশেষ যিটো আমাৰ সফল উদ্দেশ্য এই সফল উদ্দেশ্যখিনিত যে নিজৰ ৰাখি আমি বহুতো ব্যক্তি আছে এইসমূহত আমি সকলোৱে মতামত ল'ব লাগিব। মতামতৰ সৰ্বশেষত আমি এটা উদ্দেশ্যত উপনীত হওঁ আৰু এই মহান উদ্দেশ্যত যেনে আমি সফল হ'ব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া মই পোনপ্ৰথমে আমাৰ বান্ধি আছে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সম্পাদক আছে, মই তেখেতক নিজৰ মতামত অনুৰোধ জনালোঁ।
কেইবাটাও কাৰ্বি সংগঠনে ভাবিছে, ইতিমধ্যে আলোচনা কৰিছে। তাৰে ভিতৰত কামৰূপ KCS পূৰ্বতে থকা 3টা গোট একগোট হৈ যি যোৱা দেওবাৰে শৰাইঘাটত আলোচনা হৈছিল, সেই আলোচনাটো বাকী অন্যান্য সংগঠনৰ আলোচনাতকৈ কিছু উন্নত আৰু আগত তেওঁলোকে সিদ্ধান্তৰ ফালে হ'ব পাৰিছে। এইটো কাৰণতে আমি কাৰ্বি বান্ধে আছে আমি 1 সপ্তাহ সময় লৈছিলোঁ। কিছু তৃণমূল পৰ্যায়ত আলাপ আলোচনা কৰি এটা সিদ্ধান্ত আগবঢ়াম বুলি কৈছিলোঁ। এই ক্ষেত্ৰত আমাৰ তৃণমূল পৰ্যায়ৰ অধ্যয়ন আৰু আলোচনা ইতিমধ্যে আমি শেষ কৰিছোঁ। টকাটয়াকৈ আমি বুঢ়ীয়াগুৰি সমাজৰ কংগ্ৰেছৰ ফালৰ পৰা আলোচনা কৰিছোঁ, পাটৰকুছি ৰাইজৰ লগত কৰিছোঁ, হাতীমূৰা ৰাইজৰ লগত ইতিমধ্যে আলোচনা কৰি এই সিদ্ধান্তলৈকে আমি আহিব পাৰিছোঁ। আৰু সেইখিনি সময়তে আমি এটা কথা কাৰ্বি বান্ধে আশ্ৰমৰ পৰা ক'ব বিচাৰিছোঁ যে কাৰ্বি বান্ধে আশ্ৰমে যিকোনো কাম কৰিলে পৰম্পৰাক যাতে অলপো আঘাত নপৰে, ঠিক তেনেধৰণে কাম কাজবিলাক কৰি যাব বিচাৰিছোঁ। আৰু সেইটো কাৰণতে আমি পোনপটীয়াভাৱে আগভাগ ল'ব বিচৰা নাই, আমি খালি সহযোগ কৰিব বিচাৰিছোঁ। তাৰমানে লগে স্থাপন কৰিব লগা হ'লে কাৰ্বি পৰম্পৰা মতে পৰিয়ালত থাকিব লাগিব, পৰিয়ালৰ মানুহৰ থাকিব লাগিব আৰু শিল্পতো থাকিব লাগিব। আৰু তেখেতক আমাৰ কাৰ্বি সমাজত কোনোবা এটা বংশই মানে এইটো তুলি ল'ব লাগিব, এই বংশৰ সন্তান হিচাপে। এই ধৰণৰ কিছুমান কথা বতৰা থাকে, আনুষ্ঠানিকতা, এইবিলাকৰ কাৰণে আমি এইবিলাক কাম কৰিব যাওঁতে অলপ সময় লাগি যাব। সেইকাৰণে টকাটয়াকৈ নকৰিলেও নহয়, এইটো অলপ গৰম হৈ থাকোঁতে কামখিনি কৰিব পাৰিলে মানে ভাল। সেইকাৰণে কামৰূপ KCSক আগভাগ ল'ব কাৰণে ক'ব বিচাৰিছোঁ আৰু আমি বান্ধে আছে সহযোগ কৰিম। গতিকে কি ধৰণে কেনেকৈ কৰে এইখিনি কৰিলে হ'ল। কিন্তু আমাৰ কাৰ্বি পৰম্পৰা মতে কৰিব গ'লে তাত এই গাহৰি এটা লাগিব, মুৰ্গী এটা লাগিব, তাৰপিছতে এই তিল কুকুৰকে পথাৰ গছ পুতিব লাগিব, বিলু পুতিব লাগিব, এইখিনি কিছু কাম আছে, এইখিনি কৰিব লাগিব। এনেই যি কৰক নকৰক এইখিনি কৰিব লাগিব কাৰ্বি পৰম্পৰাটো ৰক্ষা কৰিব বিচাৰিলে। গতিকে সেইখিনি প্ৰতিভাৱে হ'লেও এই কামখিনি কৰিব লাগিব এটা লেখক হিচাপে। নহ'লে এনেকুৱা হ'ব যে লগে কৰিলে জাষ্ট এনেই পুতি ফুৰিব পাৰে, এনেকুৱা ধৰণৰ হ'ব। আৰু তাতে কোনোবা ইচ্ছা গ'লে চিয়াৰ নিচিনাকৈ মানে বহি জীয়াই যাব পাৰে, এনেকুৱা ধৰণৰ কথাবিলাক আহি যাব। আৰু কিছুমানে কৈছে যে আগৰ যিটো শিল সেইটো শিলকে মানে কৰিব লাগে। এনেধৰণৰ কাৰ্বি পৰম্পৰা শিল একজনৰ নামত এবাৰে পতা হয়, এটা শিল দুবাৰ কেতিয়াও পতা নহয়। গতিকে যাৰ নামত শিলটো পুতিছে সেইটো এবাৰে পতা হয়। যিটো শিলত জিৰণি লৈছিল সিটো শিলৰ পৰা ওচৰত যিটো শিলত পতা হ'ব, এই এবাৰ যে মানে এইটো হেৰি কৰে যে তাৰ আগৰ শিলটোৰ পৰা যে মুকুলাই লৈ যায়, সেইটো শিলটোতে মানে কি কৰা বুলি ক'ব অলপ পাহৰিছোঁ কাৰ্বি থকা এই কামটো কৰিব লাগিব। এইখিনি কৰিলে হ'ল। আৰু বাকী তাৰে যাৰ ধৰণৰ মাটিখিনি আছে তেওঁলোকক মানে অলপ মানে বাধা যাতে এইখিনি নকৰে, তেওঁলোকৰ দখলৰ মাটি দখলে থাকিব, তেওঁলোকৰ ৰবৰ গছে থাকিব, তাত উপযোগী নহয়। খালি এই কাম পৰম্পৰাৰ কামখিনি কৰি যোৱা যাতে মানে বাধা নকৰে। সেইকাৰণে এইখিনি কথা ক'লোঁ। তেওঁলোক যিসকলে ৰবৰ গছ লগাইছে সেই পৰিয়ালটো হৈছে কাৰ্বি জাতিৰ ৰীতি নীতি পৰম্পৰা ধৰ্ম বিশ্বাস হেৰুৱাই অন্য এটা মানে উন্নত নতুন জীৱন মানে
গীতা নোযোৱা পাৰ্টি হয়তো কিবা কেছ মামলা কৰিব পাৰে আৰু জেল লগাই দিব পাৰে গতিকে সেইখিনি কথা আমাৰ মানে যিখিনি সংশ্লিষ্ট আমাৰ কমিটি আছে আমাৰ ইয়াতে আঞ্চলিক কমিটি আছে 3খন গাঁও আছে এই আৰু জিলা কমিটি আছে ডুমৰা ডিষ্ট্ৰিক্ট কমিটি গোটেইখিনিয়ে গৈ এইখিনি আলাপ আলোচনা কৰি ফিল্ড মেনেজমেণ্টটো মানে কৰি দিব লাগিব আৰু তাতে গৈ এই কামৰূপ PCS লিড লৈ গোটেইখিনি খৰচা পাতিৰ পৰা আৰম্ভ কৰি আলু তিথি মাতালৈকে আৰু আমাৰ পৰম্পৰা ৰক্ষা কৰি যিখিনি মানুহ মানে লাগিবলগীয়া ক'লোঁ আমাৰ নিয়ম নীতি কৰিবলৈতো অলপ দীঘলীয়া হৈ যায় গতিকে তেওঁলোকৰ বংশ পৰিয়ালৰ যদিও ব্ৰাহ্মণ তেখেতেতো ব্ৰাহ্মণ বুলি মানে গণ্য নকৰি লঘুণ চিঙি মানে সাম্যবাদী ভাৱধাৰা বিলীন হৈ যোৱা এগৰাকী গণশিল্পী আছিলে সেইটো কাৰণতে তেওঁলোকৰ পৰিয়ালেও এইখিনি ক্ষেত্ৰত কিছু কম্প্ৰমাইজ কৰি এই যিখিনি ক'লোঁ পৰিয়ালৰ অৰ্থাৎ মৃতকৰ মোমায়েক আৰু মোমায়েকৰ মোমায়েক এইখিনি যাতে এৰেঞ্জ কৰি এই টোটেল লিগেচিটো যাতে সেইদিনা এটেণ্ড কৰোৱাই এইখিনি কাম মানে ফাণ্ডবিলাক তেওঁলোকৰ লগতো মানে আলোচনা কৰি এই গোটেইখিনি এৰেঞ্জ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু যিকোনো কাম কৰোঁতে যাতে আমাৰ পৰম্পৰাত আঘাত নকৰে সেইখিনি কাম কৰিব লাগিব এতিয়া দেখা গ'ল এইকেইদিনত তাৰ দুখটো বাংলাদেশকে দিব বুলি আমি ভয়তে অলপ ওচৰে পাঁজৰে থাকিব লগা হৈছে ডাইৰেক্ট তাতে ইনভলভ হ'ব পৰা নাই এইকাৰণে কৰা নাই তাতে কাৰ্বি মানে ঠিৰি আছিলে তাতে ওচৰতে কাৰ্বি লঙেয়াৰী আছিলে এই কাৰ্বি লঙেয়াৰী প্ৰায় এটা শিলতে নামবিলাক খুদিত কৰা আছে কোনটো কাৰ্বি এই শিলবিলাকক এস্কেভেটৰে চাই কৰি বনানৰ অৱস্থাত পেলাই থৈ দিছে এই দৃশ্যটো এটা অতি বেদনাদায়ক কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা প্ৰত্যাঘাত কৰা হৈছে এইটো আমি বাংলাদেশে একদম দুখ পাইছোঁ আৰু এইখিনি সময়ত এইটো ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অলপ মানে খেলি মেলি হৈ যাব পাৰে বুলি আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই এইটো যিহেতু মৃত্যুটো স্বাভাৱিক নহয় ইয়াক হত্যাকাণ্ডৰ লগত সন্দেহ কৰা হৈছে ইণ্টাৰেষ্ট মানলৈকে গুচি গৈছে যাতে প্ৰকৃত যি তদন্ত তাত যাতে আও নালাগে গোটেই ইছ্যুটো যাতে ডাইভাৰ্ট নহয় তাৰ কাৰণে আমি অলপ সাৱধানতা অৱলম্বন কৰি প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা আমি অলপ আঁতৰত আছোঁ প্ৰয়োজন হ'লে সময়ত ইয়াৰ বহুল বিশ্লেষণেৰে ইয়াৰ প্ৰতিক্ৰিয়াটো প্ৰকাশ কৰা হ'ব আৰু হাতীমৰা গাঁৱৰ ৰাইজকো কৈছোঁ যে কোনোবা ডাঙৰ গছ এটাত আহি যোৱাৰ লগে লগে নিজকে দুগুৰি গ'ল বুলি ভাবি একেবাৰে মৰহি গ'লে নহ'ব নিজৰ স্কেলটো নিজে অলপ দিব পাৰিব লাগে এতিয়া যিখিনি অল্টাৰনেটিভ কাম কৰিম বুলি কৈছে শিলটোৰ কাৰণে মাটি আৰু লঙেয়াৰীৰ কাৰণে মাটি দিম বুলি যি প্ৰতিশ্ৰুতি দিছে প্ৰশাসনৰ ফালৰ পৰা এইটো যাতে ত্বৰান্বিত হয় তাৰ আশা কৰি মোৰ বক্তব্য ইমান সামৰিছোঁ ব্যক্তি গোটেইকেইজন ব্যক্তি আছে SP CCK অৰ্ডিনেটৰ গুণাৰাম তেৰণ ডাঙৰীয়া মই তেখেতক কি উদ্দেশ্য কি কাৰণে যে আমি ইয়াত তেখেতৰ লঙেয়াৰী স্থাপন কৰিব ওলাইছোঁ সেই ক্ষেত্ৰত আৰু লগতে আমি কেনেদৰে আগবাঢ়িলে সকলোৱে একত্ৰিতভাৱে যে অকল যে আমি কামৰূপ কাৰ্বি সাংস্কৃতিক সমাজ বুলি তেনেকৈ নহয় আমাৰ উদ্দেশ্যটো সকলো কাৰ্বিয়ে দল সংগঠন ভেদে সকলো কাৰ্বিয়ে একত্ৰিতভাৱে আমি যি কাম কৰোঁ খুব আমি সুখভাৱে পৰ্যালোচনা কৰি কোনো বিতৰ্ক ঘোষণা নহয় আৰু সকলোৱে একত্ৰিতভাৱে আমি এই কামটো কৰা উচিত বা এই কামটোত আগবঢ়াব উচিত এতিয়া মই আমাৰ উপস্থিত থকা গুণাৰাম ডাঙৰীয়াক নিজৰ বহুমূলীয়া মতামত দিবলৈ অনুৰোধ জনালোঁ উপস্থিত ৰাইজ
গঠিত হ'ল নতুনকৈ। আগতে আমি জানোঁ যে 3টা কেচেছ আছিলে, কামৰূপ কেচেছ, গুৱাহাটী কেচেছ আৰু ডুমৰা কেচেছ। এই 3টা তেওঁলোকে একত্ৰিত কৰি এটা বনালে। কিন্তু আমাৰ ডিষ্ট্ৰিক্ট এটা শুভ লক্ষণ বুলি ক'ব কৈছোঁ। আমি এই হ'বলৈ হ'লে এনেকৈ কেছকেৰে বা এনেকুৱা চিন্তাধাৰাৰে নিশ্চয় আগবাঢ়িব লাগিব। গতিকে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ পৰৱৰ্তী সময়ত আমাৰ জাতিটোৰ কাৰণে যিখিনি কৰিবলগীয়া তেওঁলোকে নিশ্চয় খুব চলাই যাব। ইয়াৰ পিছতে আমাৰ যিটো লংঘাই স্থাপনৰ যিটো উদ্দেশ্য, এইটো হয়তো বিভিন্নজনে বিভিন্ন ধৰণৰ বিশ্লেষণ কৰিব। কিন্তু মোৰ দৃষ্টিত লংঘাই স্থাপন কৰিবলৈ হ'লে জেনেৰেলি আমাৰ কাৰ্বি মানুহ হ'ব লাগিব। আমাৰ কাৰ্বি মানুহে জেনেৰেলি লংঘাই স্থাপন কৰে। এইখিনি কথা কাৰ্বিয়ে মানে যদি মানুহজন কাৰ্বি নহয় তেতিয়াহ'লে তাক কি পদ্ধতিৰে কৰিব পৰা যায় বা কৰিব লগা হয়তো হ'ব পাৰে। এইখিনি কথা বাংলা আছামৰ সভাপতি অলৰেডি বিশ্লেষণ কৰিছে। তাত কোৰ উঠাব লাগিব কিবা কিবি ইত্যাদি এইটো বাৰু মনে নাযায়। গতিকে সেইটো হ'ল আমাৰ কাৰ্বি পৰম্পৰা হিচাপত, যিহেতু তেওঁ আমাক বিপৰীয়াকে তেওঁ মানে 25 ক্ৰিয়াটো সম্পূৰ্ণ কৰিলে বা তেওঁ দাস কৰিলে, সেইটো কাৰণত। আৰু দ্বিতীয়তে তেওঁ যি 6টা শিলত ফটো উঠিছিলে আজিৰ 12 বছৰমান আগতে, সেইখিনিও আমাৰ বিমৰীয়াৰে ভিতৰতে বা ইয়াৰ ওচৰতে, আৰু সেইখিনি আমাৰ কাৰ্বি মানুহৰ লগে উঠা শিল। গতিকে সেইখিনিও আমি নিবিচৰাকৈ বা আমি চিন্তা নকৰাকৈ বস্তুটো আমাৰ ফালে মানে আহি গৈছিল। গতিকে এইটো নিশ্চয় আমাৰ কৰাটো ভাল হ'ব। আৰু তাৰ লগতে আমাৰ এটা যদি জাতীয় স্বাৰ্থ বুলি কোৱা যায়, তেতিয়াহ'লে আমাৰ স্বাৰ্থটো হয়তো নিশ্চয় এনেকুৱা হ'ব যে এতিয়ালৈ আমাৰ লংঘাইনো কি এই বস্তুটো বহুতেই নাজানে। এতিয়া বহুতে কৈছে বা ভাবিছে বা কৈছে শুনিছোঁ যে মানুহজন মৰিলে, কাৰ্বি কোনোবা এজন মানুহ মৰে, সেই মানুহজনক য'ত গ'লে বস্তুটো দান কৰা যায় সেই তাতে লংঘাইটো পঢ়ে। ঠিক তেনেকুৱা চিন্তা এটা হৈ আছে মানুহ। কিন্তু সেইটো নহয়। আমাৰ থিৰিটো বেলেগ বস্তু আৰু লংঘাই আৰিটো বেলেগ বস্তু। দুটা একে বস্তু নহয়, বেলেগ বেলেগ জেগা। গতিকে এইটো এটা স্পষ্ট এটা ৰাইজৰ মাজত আমি মেছেজটো পঠাব পাৰিম। এইটো যিটো আমাৰ পৰম্পৰা এইটো সকলোৱে জানিব। আৰু আমি এইখিনি যে কাৰ্বি মানুহ যে আছোঁ, বহুতে কয় ইয়াৰ কাৰ্বিবিলাক আজি যিসকলে নতুনকৈ আহিছে তেওঁলোকৰ মুখতে কথাবিলাক শুনা যায় যে ইয়াৰ কাৰ্বিখিনি কৰোঁ, এইবোৰতো ইয়াৰ মানুহ নহয়, তেনেকুৱা ধৰণৰ ভাবি আহে, তেনেকৈ ধৰণৰ কথাবিলাক আহে। গতিকে এইখিনি পৰম্পৰা যদি দেখে আৰু ইয়াৰ তাত যিখিনি শিল আছে, হয়তো ভাৰত স্বাধীন হোৱাৰ আগত দুটা শিল হ'ব পাৰে। যদি চোৱা যায় হয়তো বিচৰা যায় তেনেকৈ ওলাব অকণমান বহুত পুৰণা শিল। গতিকে অৰিজিন আজিৰ পৰা বহু শ বছৰ আগতে যে আমি ইয়াত আছোঁ, ইয়াৰ এটা প্ৰমাণ আমি প্ৰতিবদ্ধ কৰিব নিশ্চয় পাৰিম। গতিকে সেইফালৰ পৰা আমি নিজৰ পৰিচয়টো ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে গতিকে আমি ইয়াত এই লংঘাইটো পাতোঁ নিশ্চয় ভাল হ'ব বুলি ভাবোঁ। আৰু পাতাৰ ক্ষেত্ৰত মানে মোক বিভিন্নজনে কোৱা মতে বা মতামত মই শুনা মতে মানে তেওঁলোকে লংঘাই পাতিবলৈ এটা কোনো জীৱন নাই, খালি ঠাইটোৰ কথা তেওঁলোকে কৈছিলে। কিছুমানে কৈছে যে য'ত কাম কৰিলে তাৰ ওচৰত যিটো নতুনকৈ লংঘাইৰ কাৰণে জাগা দিছে তাত হ'লে ভাল হয়। কিছুমানে কৈছে য'ত বৰ্তমান শিল চটা আছে তাত হ'লে ভাল হয়। কিছুমানে কৈছে আমাৰ সমাৰিত নাপাতে, সমাৰিত থাকিলে আমাৰ তাৰ মাটিখিনিও সুৰক্ষা হয়, তেনেকৈও কথাবিলাক আহিছে। গতিকে মোৰ ব্যক্তিগত মতামত হ'ল যি চটা শিলত তেওঁ বহিছিল তাৰ ওচৰতে যদি বস্তুখিনি শিলটো যদি লংঘাইটো ফুটা যায় তেতিয়াহ'লে সেইটোৱে বেছি ভাল হ'ব বুলি মই তেনেকৈ চিন্তা কৰোঁ। গতিকে মই বিশেষ নকওঁ, এতিয়ালৈ এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। একচুৱেলি আজিৰ মিটিংখন যিটো উদ্দেশ্যত আমি ইয়াত গোট খাইছোঁ সেইটো বিষয়টোৰ ওপৰত কোনো এই দুইগৰাকী বক্তব্যই ক'লে কথাখিনি আহি পৰা নাই। মই চিধাই ক'ব বিচাৰিছোঁ আজি আমাৰ ইয়াত উদ্দেশ্য হৈছে আমি এমাহ জুবিনৰ এমাহ হোৱাৰ দিনাখন আমি শিল পুলি মানে গাছ আৰু
খুব পাতি ৰেজাল্ট ঠিক হ'ব লাগে আৰু এইখিনি যিখিনি নিয়ম কানুন হৈছে আমি তাৰ মাজত এনেকৈ সভা পাতি আকৌ পিছলৈকে আমি মিটিং কৰি তেনেকৈ সেইটো নহয় এতিয়া আপোনালোকৰ ওচৰত গাঁৱে যাম যিসকলে জানে তেখেতসকলৰ পৰা আমি সুধিম যে আচলতে কেনে কি হ'ব লাগে কি নহ'ব লাগে এই কথাখিনি পিছত হ'ব কিন্তু আজি আপোনালোকৰ সন্মুখত সময় নাই কাৰণে ক'ব বিচাৰোঁ যে কাজটো জমিনত পাতা হ'বনে নাই আৰু পাতিলে ক'ত পাম ক'ত এতিয়া যিখিনি বৰ্তমান চলি আছে বহুত চেঞ্চিটিভ জমিনৰ কেছটো লৈ গতিকে অলৰেডি মই পৰিয়ালৰ কথা পাতিছোঁ পৰিয়ালৰ কথা তেখেতসকলে মানিছে এতিয়া মই নিজৰ ব্যক্তিগত চিন্তাধাৰাটো আছিলে যে আমি কাজহে পাতিম য'ত শিল্পটো পাতিব গাভে পাতিব লাগিব মুড়ি কাটিব লাগিব ইয়াত বৰ্তমান যিটো হৈ আছে জমিনৰ মানে চিকিৎসাটো সেইটো আমি সম্ভৱ নহয় তাত এতিয়া আমাক গাভৰি কাটিব নিদিয়ে মুড়ি কাটিব নিদিয়ে আৰু যিটো শিলত জমিনে বহি জিৰণি লৈছে ফটো উঠিছে সেইটো আমাৰ প্ৰথমতে গণেশৰে ক'লে আমাৰ উদাহৰণ ডাঙৰীয়া কৈছে সেইটো কোনো আমাৰ বেলেগ তোমাৰ মানুহৰ শিল আৰু সেই শিলটোত আমি সেইটো কৰিব যাব নোৱাৰোঁ গাভৰি কাটিব নোৱাৰোঁ মুড়ি কাটিব নোৱাৰোঁ মোৰ অকণমান মানে সামান্য জ্ঞান হিচাপে মই সেইটো কাৰণে ভাবিছিলোঁ যে এৰণাবিলাক উল্লেখ কৰাটো খঙেৰে যদি আমি কাজ কৰিম আমি টাৰ্গেটত কিমান 10,000 মানুহৰ 100 মানুহৰ জুবিনৰ কাজ কৰি গোটেই অসমখন ভাঙি মেলি আহিব জুবিনৰ ফেমিলিক কথা ল'লে জুবিন ফেনবিলাক গুচি আহিব গতিকে সেইটো বিৰাট ডাঙৰ কাৰণ আমি কথাটো চিন্তা কৰি এতিয়া কোনো ভাষাকে ওলাই গৈছে গোটেই অসমত এতিয়া ভয় লাগিছে এতিয়া পাৰিম নাই আমাৰ গাড়ী মানুহখিনি সেইখিনি সাহস কৰিব পাৰিব নাই টকা পইচাটো ডাঙৰ কথা নহয় হ'ব ডনেশ্যন চবেই দিব আহিব মানে আমাৰ কি লাগে মন্দিৰ গাহৰি লাগে মুৰ্গী লাগে আৰু মদটো আমি এটা বনাব দিব নোৱাৰোঁ সেইবিলাক এই বস্তুখিনি লিষ্ট কৰিব লাগে যে এতিয়া আমাৰ পাহাৰৰ পৰা আহিছে আমাৰ ৰঙা তেখেতসকলে যিটো ট্ৰেডিশ্যন বুলি কৈছে আৰু আমাৰ গণেশৰ কথা ডাঙৰীয়ে যিটো কথা কৈছে সেইটো একেবাৰে প্ৰায় নুবু কিবা কিবি এইবিলাক আমি বিচাৰিব লাগিব কিন্তু কথাটো হৈছে কি জুবিনৰ ক্ষেত্ৰত আমি সেইটো কৰিব নোৱাৰোঁ আমি যেতিয়া তাৰ নিজৰ পৰম্পৰা কৰিম বুলি কৈছোঁ গতিকে আমি কাজ পাতিব লাগিলে শিলটো পুতিব লাগিব আৰু শিলটো আমাৰ নিয়মটো আপোনালোকে জানিব শিলটো কেনেকুৱা নিয়ম কৰি আনি মানে শিল পুতে আকৌ মোৰ ফালৰ পৰা আকৌ তেনেকৈ আমি আকৌ বহি যদি ফাইনেল হয় পাতাটো আৰু ডেটটো হ'ব 18 তাৰিখে এমাহ অক্টোবৰ 18 তাৰিখ গতিকে এতিয়া আপোনালোকে এটা বস্তুৰ ওপৰতে কওক যে জাগাটো আমি সময়তে কৰি 5,000 10,000 মানুহক আমি যদি আপ্যায়ন কৰিব লাগে আমাৰ ইয়াত তেনেকুৱা জেগা নাই খঙাৰীৰ বাহিৰে আৰু খঙাৰীত যদি আমি এঠাইত ধুনীয়াকৈ শিলটো কোনফালে পুতিম সেই জেগাটো যদি ৰাইজে মানে থিৰাং কৰে আৰু সেই শিলটো এনেকুৱা ধৰণৰ নহয় ইয়াতে যেনেকৈ আমি মাটি পুতি থৈছোঁ সেইটো ধৰণে নহ'ব তাতে এতিয়া আমি ভেটি বনাব লাগিব ভেটি এটা বনাই ভেটিৰ ওপৰতে মানে শিলটো পুতিব লাগিব যিটো নেকি সেইটো চিৰস্মৰণীয় হৈ থাকে আৰু খঙাৰী কিবা কাৰ্যৰ অনুষ্ঠান পাতিলে ৰাইজে গৈ জমিনত মানে সেই শিলটোত গৈ বন্তি চাকি বন্তি জ্বলাব পাৰে ফুল এটা দিব পাৰে ঠিক তেনেকুৱা ধৰণে চিষ্টেমত ৰাখিব লাগিব গতিকে মই ইমান পিছলৈকে মই যাব খোজা নাই যে এইখিনি কথাৰ পৰা আপোনালোকক মই ডিছকাশ্যন কৰিব খুজিছোঁ আৰু মই সেইটো মানে কৈছোঁ যে কিতাপৰ মেঘালয় আমাৰ ৰংখনক ফোন কৰাৰ কাৰণে খুবেই ভাল পালোঁ গতিকে আহি কথাখিনি জনোৱা হ'ল অলৰেডি যোৱা কালি কাৰ্বি আংলঙৰ জনোৱা হৈছে অকল আমাৰ দুমৰে কাৰ্বি নহয় এইটো গোটেই নৰ্থ ইষ্টৰ কাৰ্বিসকলৰ এইটো আমি জমিনৰ আমি এইটো ফৰ্ম এতিয়া এমাহৰ পিছত হ'লে গৰিমাই কৈছে দাদা মই মানে পাৰিম এতিয়াতো বৰ্তমান নোৱাৰে কালি যে আহিছে কি অৱস্থা ইয়াত আহি এতিয়া বৰ্তমান ইয়াত মানুহ কিমান দুৰ্গা পূজা টাইমত নাই গুৱাহাটীৰ মানুহ ইয়াত কিমান মানুহ গতিকে আমাৰ একদম সময় নাই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সংগঠনৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা গাঁৱৰ ফালৰ পৰা কি কমিউনিকেশ্যন কৰিব কেনেকৈ কৰিব আৰু কি আমাক লাগে ছাত্ৰটো কথাৰ কাৰণে সেইবিলাক ডিছকাশ্যন কৰি এটা মানে লিষ্ট এখন বনাব লাগে ধন্যবাদ এইখিনিয়ে কৰোঁ ৰাইজৰ আগত আপোনালোকে এই কথাটো অকণমান চিধাকৈ কওক ইমান মিটিং বুলি কয় বিৰাট দীঘলীয়া কথা মিটিং চিটিং বেয়া পাওঁ একেটা মানুহবিলাকে গতিকে একদম পূজা পইণ্টত আহক আমাৰ সভাপতি মুখত মই অনুৰোধ জনাইছোঁ তেনেকৈ ইমান ইয়াত চব ধনী জ্ঞানী মানুহ আছে চবকে ইটোৰ ওপৰত আমি
আমি পাতিমে নাপাতিম বা পাতিলে ক'ত পাতিম আৰু কি লাগিব আমাক সেই বস্তুটোৰ ওপৰত মানে অকণমান নিশ্চয় ধন্যবাদ কাৰোবাৰ সভাৰ বিষয়ে ব্যাখ্যা কৰি বা আলোচনা কৰি আছে এইটো ক্ষেত্ৰত মোৰো জীৱন নাই কিন্তু অলপ কিছু ক্ষেত্ৰত আমি টেকনিকেল কথাবিলাক চাব লাগিব যি মানে কি মনুষ্য কথা বাবুৱে ক'লে যে নিয়ম নীতিটো চাব লাগিব আৰু বিশেষকৈ কিছুদিন আগত মই সামাজিক মাধ্যমত দেখিছিলোঁ এই যিটো আমাৰ কৰোণা শিল্পীত কোনোবা ভাগ লগাইছে কি দিছে সেইটো কিন্তু সম্ভৱ নহয় আমাৰ ভালো নহয় যেন পাওঁ কাৰণ অলৰেডি সেই শিল্পীটো অন্য এজন মানুহৰ নামত পুতিত হৈছে আৰু সম্পূৰ্ণ কাৰ্বি ৰীতি নীতি নিয়মৰ মাজত কৰা হৈছে গতিকে সেই শিল্পীটোক অলপ পাহৰি আমি যদি পাৰোঁ অন্য ঠাইত আৰু যদি প্ৰশাসনৰ অনুমতি লয় কিবা কাৰণত যদি এই সমাধিস্থলৰ আশে পাশে কাৰণ সমাধিস্থলত বিভিন্ন পৰ্যটকৰ ভিৰ হ'ব কাৰণ এইকেইদিন এনেকুৱা হৈছে 24 ঘণ্টাই মানুহ ধূপচাকি জ্বলাই আছে ৰাতিপুৱা 3টা 4টা বজালৈ মানুহ আহিব তো তেনে ক্ষেত্ৰত আমি যদি সেইটো যিটো আমাৰ নলেজ তাত মানে যদি প্ৰশাসনৰ অনুমতি দিয়ে আগৰ পৰিয়ালে যদি অনুমতি দিয়ে তাৰ কাষতে ক'ৰবাত যদি অলপ তাৰ ওখ 10 ফুট মান জিৰ' ফিল্ড বুলি কয় ভালকৈ আখৰে নামটো লিখি মেলি যদি তাত আমি কৰিব পাৰোঁ অন্ততঃ আমাৰ যিটো পৰম্পৰা আমি সেইটো মানে প্ৰতিফলন হ'ব বুলি মই ভাবোঁ কিন্তু সেইটো ক্ষেত্ৰত অলপ দুদিনমান টাইম লাগিব কাৰণ ইতিমধ্যে জাষ্ট ড্ৰয়িং বনাই আছে ক'ত কেনেকৈ কি হ'ব আৰু প্ৰায় 11 বিঘা ওচৰ মাটি বৰ্তমান চৰকাৰে দিছে 10 বিঘা 4 কঠাকৈ বিঘা মাটি হ'ব আৰু সেইখিনি জেগা গোটেই ভূমিটো পেমেণ্ট কৰাৰ পিছত আমি চৰকাৰক আবেদন কৰিম যে আমাৰ এনেকুৱা নিয়ম এটা আছে যদি আপোনালোকে অনুমতি দিয়ে কিন্তু গাহৰিটো কিন্তু কাটিব নোৱাৰি এতিয়া কিন্তু তাতো এটা টেকনিকেল প্ৰব্লেম আছে গতিকে তেনে ক্ষেত্ৰত সেই ভূমিকাটো চাব লাগিব আৰু বাকী অন্য যি আমাৰ হাতীমৰা ৰাইজৰ যি ৰাজহুৱা ভূমি বা লংঘা কোনোবা যেতিয়া কি কয় সমাধি ক্ষেত্ৰত যেতিয়া ফাইনেল হৈছিলে কিন্তু একচুৱেলি মই প্ৰায় দেওবাৰে শুক্ৰবাৰে জনাইছে 19 তাৰিখ আছিলে 20 তাৰিখৰ সন্ধিয়া ভাগত প্ৰায় 6:30 পৰা দুগৰাকী মানুহে যিহেতু দায়িত্ব দিছিলে ৰমেশ পেগুললৈ এখন কণ্টেক্ট কৰিলে আৰু তাৰে এগৰাকীক মই হোৱাটছএপত মই মেছেজ কৰিলোঁ যে যদি প্ৰয়োজন হয় আৰু আমাৰ সমগ্ৰ মানে কি পৰ্যাপ্ত পৰিমাণে ভূমি আছে যি য'ত নেকি বেদখলীয়া হৈছে অন্য লোকে বেদখল কৰি আছে তাতে তাৰপিছত বাকী সমজিলাৰ পৰা আৰম্ভ কৰি চাকৰিৰ পিছত গোটেইখিনি মই প্ৰায় 9 বজাৰ ভিতৰত শনিবাৰে 9 বজাৰ ভিতৰত মই যোগাযোগ কৰিব লাগিব শেষত তথাপি দেওবাৰে জনালে যে ইয়াত প্ৰায় 90% ফাইনেল হৈছে চিফ ছেক্ৰেটাৰী আৰু বৰোদাৰ কাৰণে যদি ইয়েছ হয় তেতিয়াহ'লে শুনাব আৰু যদি নকৰে যোৰহাট তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্ধিয়া যদিও এনাউন্স কৰিছে কিন্তু তাৰ আগতে আমি ৰমেশ পেগুলে ডাঙৰীয়া আৰু কৃষক মন্ত্ৰী ডাঙৰীয়া আমি তাৰপিছত তৰফৰ পৰা লিখিত দিলোঁ যে আমাৰ যিটো জুবিন গাৰ্গৰ লগতে আমাৰ যি হেৰি আছিলে হাতীমৰা ৰাইজৰ বৰহিয়াৰ পৰা বা শ্মশানৰ সেই বিষয়টো আমি আলোচনা কৰিলোঁ তেনে ক্ষেত্ৰত দুয়োগৰাকী মন্ত্ৰী আশ্বাস দিছে যে অতি শীঘ্ৰে কালি এই 29 ক্ষেত্ৰত আমি শেষ হ'বলৈ তাৰপিছতে আমি মাটি চাৰ্ভে কৰি মেলি ৰাইজক আমি যিখিনি প্ৰয়োজন হয় সেই ভূমি আমি আবদ্ধ কৰি দিব তো তেনে ক্ষেত্ৰত সেই ভিতৰত আমি MLA চাও আছিলে আৰু স্থানীয় লোকো আছিলে ৰূপন তেওঁলোকে আমালৈও পাইছে সমাধিস্থল তেখেতে কৈছে যে চৰকাৰীভাৱে যিখিনি দিব তাতকৈ আৰু বেছি হ'ব MLA ডাঙৰীয়া কৈছে কাৰণ সেইখিনি মাটি হৈছে নংকে মাটিত আৰু এতিয়া যদিও মানে নংকে ম্যাদি হৈ আছে আমি যদি ৰাইজে যোগ দিব পাৰোঁ আমি হাতীমৰা ৰাইজৰ মাটি আৰু বেছি আমি ল'ব পাৰিম জুবিন গাৰ্গৰ মাটি বাদ দিম তো গোটেই দিশটো আলোচনাৰ মাধ্যমত আছে অফিচ কাছাৰী বিভাগ খোলাৰ লগে লগে হয়তো সম্পূৰ্ণ ৰঙীয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বা শ্মশান নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু যিখিনি ৰঙীয়া সন্মুখৰ ভাগত আছে সেইখিনিও কিন্তু ডেকৰেশ্যন কৰাৰ কথা আমাৰ লগত প্ৰকাশ কৰিছে এইখিনি হৈছে এতিয়া
শেহতীয়া আপডেট আৰু পৰৱৰ্তী সময়ত আৰু যদি কিবা জানিব পৰা থাকে মই ভাবিছিলোঁ এই মিটিংখন আমি দুদিন দেৰিকৈ পাতিম কাৰণ আজি আন্তঃস্বাৰ্থ আৰু আমি অলপ যিখিনি আমি জুবিন গাৰ্গৰ উপাদানখিনি মানে মই 2019 চনৰ পৰা ফেনবাবৰ কৰি জড়িত আমি এইবিলাক মোবাইল থিয়েটাৰ এৱাৰ্ডো আমি ফুটবল খেলি পাতিছোঁ আমি সেই ল'ৰাখিনিকে ৰিচিভ কৰিব লগা ব্যৱস্থা তাতো যাব লাগিব আপোনালোকৰ পৰামৰ্শ বিচাৰিছিলোঁ মানে কি যদিও বিধি আকাৰে নহয় বাচ্চা পাতাৰে তোমাৰ বিচাৰি কৰিছিলে পৰামৰ্শৰ এতিয়া দুদিনমান কিন্তু স্থানীয় নিয়মটো লাগিব কিন্তু দুদিনমান সময়লৈ আমি যদি এই যিটো হাতী মৰা ৰাইজক য'ত দিব লগে তাতে যদি আমি অলপ ডাঙৰকৈ যদি ঘূৰাই দিব পাৰোঁ কাৰণ গুৱাহাটীৰ পৰা পৰ্যটকখিনি আহিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ইয়াৰ পৰা আকৌ তালৈ নাথাকিব কিন্তু ইয়াৰ আশে পাশে যদি আমি ৰাখি থৈ দিব পাৰোঁ অন্ততঃ আমাৰ পৰম্পৰাটো মানে কিমান বিশ্ব দৰবাৰৰ পৰা প্ৰতিষ্ঠিত কৰা আৰু সফল হ'ব পাৰে পৰিখিনি উপলব্ধ বক্তাই যিটো বক্তব্য ৰাখিলে সেইটো মোৰ 100% সমৰ্থন দিছোঁ কাৰণ আমি নগাঁৱী উদ্যোগ সত্য হৈ থাকিলে কমাই মানে 5,000 হওক 10,000 ভাল আহে তেনেকুৱা যিকোনো অনুষ্ঠান পাৰিব কিন্তু ইয়াত চৰকাৰী ফালৰ পৰা বিভাগীয় ফালৰ পৰা আমাৰ এই সময়ত যোগাযোগ হৈ আছে অফিচিয়েলি কিবা আগবাঢ়িছে নেকি যে হাতীৰ পৰা ৰাইজক পঠাই দিব বা বিধাই দিব তেনেকুৱা কিবা প্ৰতিশ্ৰুতি দিয়া হৈছে নেকি চাৰ্ভে কাম হৈছে বেছি দূৰ নাই আৰু মানে এইখিনি আমাক দিব লাগে পৰিমাণ কিমান পৰিমাণটো এতিয়া যদিও আনুষ্ঠানিক সময়ৰ পৰা অলপ হেৰি হৈছে কিন্তু আগতে যিমান আছিলে তাতকৈ অলপ বেছি হ'ব আৰু এইটো চৰকাৰে বনাই দিম বুলি কৈছে নেকি যিটো নগাঁৱটো সম্পূৰ্ণ বেলেগ বস্তু নহয় আৰু আমাৰ ইয়াতে কিছুমান কথা ক্লিয়াৰ হোৱা অলপ কৈছিল যে নগাঁও আৰু থ্ৰী এঠাইতে এইটো হ'বই পাৰে থ্ৰী বেলেগ বস্তু শ্মশান বেলেগ বস্তু নগাঁৱটো বেলেগ বস্তু আমাৰ ওপৰতো ধ্যানামাৰি কৈ গৈছে এইটো কথা নগাঁও বস্তুটো হৈছে তাক পিণ্ডস্থলী হিচাপে সেইজনৰ স্মৃতিত তেওঁক পিণ্ডস্থলী দিয়া যায় আৰু সেই নগাঁৱে সেই ব্যক্তিজনৰ নামাকৰণ থকাটো আজিকালি কৰিছে বহুত ভাল কথা আৰু তেখেতৰ নাম তাৰ নামাকৰণ থাকিব লাগিব জন্মৰ মৃত্যু থকা দ্বিতীয় কথাটো হ'ল যিটো আমাৰ হাতীমৰা গাঁৱত নগাঁও আছিল নগাঁৱত আহি আমাৰ মহান শিল্পী তেখেতে আলোচনাৰে এটা হিচাপত সম্পাদন কৰা হ'ল আমাৰ নগাঁৱে আমাৰ আগতে জোতা পিন্ধি ঘৰত সোমাব নোৱাৰোঁ পাকঘৰত জোতা পিন্ধি চেণ্ডেল পিন্ধি সোমাব নোৱাৰোঁ তেনেকুৱা এটা চোৱা লাগি গৈছে আগতো আমাৰ দেহা বজাই সেইটো কিবা প্ৰভাৱ কৰিব পাৰে নেকি গান্ধীয়াচনৰ পৰা যদি আছে বিবেচনা কৰি আপোনালোকে চাব গতিকে নগাঁৱত চোৱাটো লাগিছে এইটো ভালে আমাৰ গৌৰৱৰ কথা মন আপোনাক আহি আমাৰ নগাঁও হিচাপে লৈছে আৰু বাকী মই ভাবোঁ ইয়াতে এই স্মৃতিস্তম্ভ বা স্মৃতিস্তম্ভ নহয় কিছুমান নগাঁৱটো ইয়াতে টেষ্ট কৰা ভাল হ'ব বুলি ভাবোঁ তাকে আমাৰ স্বাৰ্থৰ যিখিনি নিয়ম নীতি আমি সংজ্ঞাটো কৰিম এইখিনি কৰিব ধন্যবাদ আৰু কোনোবাই ভালকৈ কওক আমি asal terlibat baik wakilan konsumen agronom mini kami anak pokok kita kami dari sini asal memang itu loh lunseko Zubina alam ijian Singapura tidak lape kita lagi kiri besar orang hedeksi asal dokumenta ini dua nomornya nusa bambino tadi pun orang putih ini kita ini tangsamu apa
জুবিন গাৰ্গৰ কাৰণে পলিটিকেলি লাগালে কাচুং হুৱালে লাগালে ডকায়েত লাগালে আৰু চেপো পিৰফেতে দানাৰো লুন কিলুন অসকাপাদো পুজিলামে সার বারায়ো জুমেসেন আলো আর ই তামে বাকি কান্তানি পুজি আলো ঠিনো বানো ই গুলেতেনো সরকার নাই আলা ইফেনো পাচনো মনে লংগে আরিবো ডাকে মো কথা সানো নেশন কথা বিথানবাদী আধোকে গ্ৰেজুৱেট মই এইটোকে ক'ব খুজিছে বাগৰি গৈছে একবাৰহে ফুটে দুবাৰ ফুটিব নোৱাৰে পদাৰ্থ আছে সঁচাও হ'ব পাৰে কিন্তু এই মানটা আনন্দীয় ইলে ঈশ্বৰ খালা গেও ইলি যদি পালে নাম তেনে ঠিকে আনন্দে আৰু এলাগে আমি এই দিনা পাই আৰু নিজৰ গাঁৱত যদি কোনোবা লংগে এটা বাগৰি গৈছে ভগৱানে নকৰক কোনোবা যদি মানুহজন মৰিলে তেতিয়া আমি সেইটো প্ৰতিভাজাক সেই পুৰি যোৱা নগৈটো সেইকেইটা পুৰি দিব পাৰে তাত কিন্তু কোনো নিয়ম নীতি নাই গতিকে বেছ বা আদিম বা মনন যিটো লালন কৰিলে বা আনকি আনন্দ কৰিলে কিন্তু ফঙাৰিবনো কেনেকৈ নাম লাগে হাৰিছিল নাম ফঙাৰিটো আমি দিব নালাগে সাধ্যতে কাৰণ যেতিয়ালৈকে কাৰ্বি জাতি থাকিব পৃথিৱীখন থাকিব তেতিয়ালৈকে এই মাটিখিনি আমাৰ দৰকাৰ হ'ব গতিকে ফঙাৰিটো আমি সহজতে আমি এৰি নিদিওঁ আমি সকলোৱে মনত ৰাখোঁ কাৰণ আমাৰ ভৱিষ্যতৰ কথা আছে গতিকে এই দুটা জেগা আমি এতিয়া সিলেক্ট কৰিব পাৰোঁ বা লঙিকে এতিয়া আমাৰ নহ'ব ৰবৰ বাগান কৰোঁ বা যদি ইটেই পুতিলে লাগু কৰি দিনাম বা এই পুতিলে মনত কৰি 30 বিঘা বা 12 বিঘা বা 14 বিঘা মান ৰুলে লওঁতেনে এই লঙি যদি পাতি হ'লে আমি মিলি গোটে কামে আশংকা আমি সকলোৱেও চৰকাৰৰ ওচৰত আপুনি কৰিব লাগিব নাই নহ'ব আমাক ইয়াতে দিয়ক আৰু আমাৰ কাৰ্বিসকলৰ ইয়াতে থিৰি আছিলে লংগেও আছিলে যিয়ে নহওক জুবিন গাৰ্গৰ থিৰ আপোনালোকক উঠাই দিলোঁ কিন্তু আমাৰ কাৰ্বিৰ কাৰণে সুকীয়াকৈ দিব নাই আমাক দিব লাগিব ছাৰ প্ৰত্যেক সংগঠনে যদি আমি কৰোঁ নিশ্চয় প্ৰবৃদ্ধি আমাক দিব তাৰ কাৰণে আৰু কালি আশংকা ই ইচ্ছিতে নহ'ব ইচ্ছিতে কৈছে চৰকাৰেও যদি পুৰা নহ'বে আহিছিলে খাবা বাহিবান থকাই সংযোগ নামৰ সিদ্ধান্ত আমি তেনেকৈ দেখিবলৈ পাইছোঁ সংগঠন বহুত আছে কিন্তু বিদিশাৰ প্ৰমাণ যাওক কাপে সংগঠনে বিদিশাৰ মানে উপদেশ এডভাইজাৰ আছিলে নাই এডভাইজাৰৰ কথাবিলাক আমি লওঁ নাজানো আমাৰ সংগঠনবিলাক সেইবোৰ আমি ঠিক কৰিবৰ হ'ল এটা আমি ঠিক কৰিব লাগে যাতে লংগে এই দুটা জেগা আমি চৰকাৰৰ লগত আলোচনা কৰি আমি তেখেতসকলক আমি অনুৰোধ কৰিম কিন্তু ফঙাৰিটো আমি সকলোৱে ভবাটো দৰকাৰ এইকেইটা আমাৰ নিজস্ব মাটি আমাৰ ভৱিষ্যতৰ কথা আছে নতুন প্ৰজন্মৰ কথা আছে নাতি পুতিলৈকে আমাৰ সেইখিনি মাটি আমাক দৰকাৰ হ'ব আৰু ইয়াতকৈ আমাৰ ল'ৰা ছোৱালী নাতি পুতি কিবা কৰে গতিকে এইখিনি আমাৰ নিশ্চয় জুবিন গাৰ্গৰ কাৰণে আমি তেখেতক এই দুটা জেগাই চিলেক্ট কৰিব লাগিব মই ফালৰ পৰা অনুৰোধ থাকিম হয় নহয় মই ৰাজনেতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত আছে কাৰ্বি এংকৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া মতামত দিবলৈ অনুৰোধ জনাইছোঁ সভাপতি মহোদয় উপস্থিত থকা বিভিন্ন সংগঠনৰ পৰা অহা মই এটা কথা ক'ব বিচাৰিছোঁ সপ্তাহতে যাতে মুখ্যমন্ত্ৰী বিচাৰিছোঁ এতিয়া কথাটো হৈছে কি জুবিন গাৰ্গ এজন সমন্বয় ৰক্ষা কৰা এজন শিল্পী জাতিৰ এটা সত্তা থকা এজন ব্যক্তি য'ত নেকি সেইজন ব্যক্তি আজি পৃথিৱীৰ সকলো মানুহে শ্ৰদ্ধা কৰিছে আৰু তেখেতৰ যিখিনি গান যিখিনি সৃষ্টি কৰিব সেই সৃষ্টিখিনিতে বুজাইছে তেখেতৰ কোনো জাতি নাই ধৰ্ম নাই কোনো শিক্ষা নাই সকলোৱে তেখেতৰ সেই আদৰ্শটো আমি ৰাখি পেলাই
আমি কামৰূপত থকা যিখিনি কাৰ্বি বা অপেৰেশ্যন থকা যিখিনি কাৰ্বি সকলে যদি আমি সেই সমাজটো যদি ৰক্ষা কৰিব পাৰোঁ তেতিয়াহ'লে ধৰক আমি অচিত ডাঙৰীয়া কৈ গৈছে চৰকাৰৰ লগত বিভাগীয় সেই বিভাগৰ আলোচনা এটা কৰি আছে। আমি হয়তো আজি হয়তো আমি চাকৰিটো নাপাতিম, আমি দুদিনমান পিছত পাতিম। গতিকে সমন্বয় ৰক্ষা কৰি তেখেতে বহুত গান ৰচনা কৰিছে, সৃষ্টি কৰি গৈছে। গতিকে আমি ইয়াতে যদি সেই সমন্বয়টো ৰক্ষা কৰোঁ তেতিয়াহ'লে মোৰ কাৰণে খুব ভাল হ'ব। আমি অন্ততঃ আমি জাতিটো এটা ৰাজচৰকাৰ অন্তত বা বিভিন্ন দেশ বিদেশত অন্তত আমাৰ যিহেতু ইয়াতে বহুত মানুহ আহিব, যিহেতু এতিয়ালৈকে তীৰ্থস্থান নিচিনা হৈছে। গতিকে আমি অন্তত আমি যদি ইয়াতে নিৰপতা সেই কামটো কৰিব পাৰোঁ তেতিয়াহ'লে সমানে যদি ইয়াত কৰিব পাৰোঁ, ইয়াতে অন্তত আমি যে কাৰ্বি জাতি আছোঁ সেই চিনাকিটো অন্তত আমি দিব পাৰিম। হয়তো আমি দুদিনমান ধৈৰ্য কিবা কৰিব লাগিব। আৰু ছাত্ৰ সেই সম্পাদক ডাঙৰীয়াই কৈছে তেখেতসকলে লাগি আছে, তেখেতসকলে ভালদৰে লাগক আৰু সমন্বয় ৰক্ষা যিটো প্ৰতিশ্ৰুতি আমি ইয়াতে দিব পাৰিম। তেতিয়াহে আমি অন্ততঃ কাৰ্বি জাতি যে আমিও আছোঁ সেই পৰিচয়টো আমি দিয়াত অন্ততঃ বিভিন্ন দেশৰ মানুহ আহি পেলাই অন্ততঃ সেই পৰিচয়টো পাব যে তেখেতসকলে নিজস্ব কিছুমান নীতি নিয়মেৰে সেই শিল্পতা কামটো কৰিছে। গতিকে তেখেতসকলক আমি সেই আদৰ্শটো আমিও দেখুৱাব পাৰিম। গতিকে মোৰ ক'ব লগা একো নাই। আৰু এটা সময়ত কথাটো কৈছোঁ, যিহেতুকে ধৰক তাতে দুখন পৰিচালনা কমিটি দুখন আছে আৰু গতিকে আমি ডাঙৰীয়াই কথাটো কৰিছে, সেইটো আমাৰ কাৰণে ধৰক সদূৰ ভৱিষ্যতে কাৰ্বি জাতিটোৰ কাৰণে এটা প্লেটফৰ্ম হ'ব। সেই প্লেটফৰ্মটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আমি হয়তো নিজা নিজা কিছুমান প্ৰজেক্ট আনিব লাগিব। যদি তাত যদি তেনেকৈ দিয়া হয়, শিল্পতাৰ কামটো তাত যদি কৰা হয় তেতিয়াহ'লে কি হ'ব, আমিতো জানো আৰু গভৰ্ণমেণ্টত কি পলিচি, সেই পলিচি আমাক যদি গ্ৰাস কৰি পেলাই অন্ততঃ আমাৰ যিখিনি দায়িত্ব সম্পত্তিখিনি হয়তো নাপাব পাৰে। গতিকে পিছৰ কথা আমি চিন্তা কৰিব লাগিব। গতিকে আজিৰ কথাতে আমি যদি শেষ কৰি থৈ দিওঁ যে সোমবাৰে আমি পাতিম শিল্পতাৰ কাম, তেতিয়াহ'লে হয়তো মোৰ দৃষ্টিভংগীত কৈছোঁ আৰু হয়তো কি অদূৰ ভৱিষ্যতে আমাৰ কাৰণে হয়তো ক্ষতিকাৰক হ'ব। গতিকে মই মোৰ দৃষ্টিভংগীত কৈছোঁ, মোৰ অনুভৱেৰে কৈছোঁ, যিহেতুকে সমন্বয়ৰ কথা কৈ আছে, সেই সময়টো ৰক্ষাৰ কাৰণে আমি ইয়াতে শিল্পতাৰ কামটো কৰিম বুলি ভাবিছোঁ। আৰু এইখিনিকে মোৰ চমু বৰ্তমান ৰাজ্যৰ আমাৰ যিসকলে যিখিনি মোকাবিলা কৰালে আহি আছে জাগালৈ, কিন্তু কথাটো মোৰ ক'ব লগা আছে, আমি কাজটো যে পাতিম ডিমৰীয়া ক'ত পাতিম, মেইন জাগাটো দিয়ক। আৰু আমাৰ গোটেইখিনি তাত পৰিচালনা সমিতি আছে, কংগ্ৰেছ বা আমাৰ জাতীয় সংগঠনবিলাকে কিবা কিবি কৰি তাতে পাতোঁ। গতিকে আমি কাজটো কৰাৰ টাইমত ঠাই নোপোৱা লাগে। আৰু সেইটো আমি ক'লোঁ যে মিনিমাম 5,000 মেক্সিমাম 10,000 মানুহৰ এটা টাৰ্গেট আছে। আৰু এটা কথা কওঁ, আমাৰ ৰামদেৱ যিটো কথা কৈছিলে যে কোনোবা মানুহ ঢুকালে কামত বা শিলগুটি বজোৱাৰ আকৌ বেলেগৰ শিলগুটি কৰি থাকে উঠে, একো নাই নিয়ম মানি সেইটো পাৰে। কিন্তু সেই মানুহজনৰ যি মানুহৰ কাৰণে শিলটো ঢুকা হৈছে তাক আৰু বেলেগ মানুহৰ মানে শিলটো ঢুকিব যাব নোৱাৰোঁ। এতিয়া মই খালি এটা কথা কৈছোঁ, আমি টেম্পৰাৰীকে আমি প্ৰথমতে যদি শিলটো ফুটো আৰু পিছত গভৰ্ণমেণ্টৰ যিটো মানে আমাৰ কৈছেগৈ সেইখিনি যদি ক্লিয়াৰ হৈ যায়, আমি সেই শিলটো নিয়মমতে উঠাই নিয়াটো কৰিম। সেইটো নোৱাৰিম নেকি? নোৱাৰে। আচ্ছা, তেতিয়াহ'লে এনেই যদি কৰা হয়, জুবিনৰ স্বাৰ্থ হ'লে আমি শিলটো ফুটিবই নালাগে। তেতিয়াহ'লে আমি গাঁৱলীয়া পাতিব নালাগে। নাই নাই, মই কথাটো কৈছোঁ, মই বুজি পাইছোঁ, সেইখিনি বুজি পাইছোঁ। আপোনাৰ এতিয়া ইয়াতে আপুনি শিলগুটিয়া গাঁৱলীয়া পাতিব নোৱাৰে, টেকনিকেল প্ৰব্লেম এটা আছে, একদম নোৱাৰে। সেইটো এটা বিৰাট ডাঙৰ কিবা এটা কৰিব। ইয়াত আপুনি শিলগুটি শিল ফুটাৰ লগে লগে আমি গাহৰি কাটিব লাগিব, মুৰ্গী কাটিব, এইটো কোনো পাৰ্মিশ্যন নিদিয়ে, গভৰ্ণমেণ্টে নিদিয়ে। আৰু সেইটো জেগাত যিটো কথা কৈছে পুৰণা শিল, সেইটো বেলেগৰ মাটি। এতিয়া জুবিনৰ শিল যদি ফুটে
হ'লেতো আমাৰ গোটেই পকাৰে মাটিখিনি নাযায় নহয় আৰু যদি সেনেকুৱা ধৰণৰ টেকনিকেল প্ৰব্লেম কৰি থাকে তেতিয়াহ'লে আমাৰ আজি উদ্দেশ্যটো যিটো আছিল ইয়াত আমি জমিনৰ স্বাৰ্থৰ গোটেই কাৰ্বিসকলে একেবাৰে পাতি তেতিয়াহ'লে সেইটো আমি কেঞ্চেল কৰিব লাগিব কাৰণ তেনেকুৱা ধৰণৰ গোটেই আলোচনা কৰি গৈ থাকে সমস্যাবোৰ ওলাই থাকিব নিয়মবিলাক ওলাই থাকিব এতিয়া মই ভাবিছিলোঁ কি যদি সেনেকুৱা হয় আৰু কংগ্ৰেছৰ এটা চাইডে চাইডে হেৰিও আছে শ্মশানো আছে শ্মশান আছে তাৰে ওচৰত গতিকে এনেকৈ অকণমান জাগা এটা গছপুলিটো আমি শিল্প কৰি তাত আমাৰ পিন্ধনি দিয়া গাহৰি কটা মুড়ি কটা কামখিনি কৰি আৰু গোটেই ফিল্ডত আমি 10,000 কাৰণে মেলিটো বনাই মানুহবিলাক মানে আপ্যায়ন কৰিব পাৰোঁ আমি সেইখিনিলৈকে মানে যাব পাৰিলে ভাল আছিল আলোচনাটো এতিয়া মই খালি ইয়াত থাকোঁতে এটা বস্তু গম পাইছোঁ পচিৰি কিমান গম পাইছোঁ নাজানো কিন্তু ইয়াত GPS মাৰাৰ পিছত ওলাইছে 29 বিঘা মাটি ইয়াত পিছফালে ৰবৰ বাগান কোনোবাই ৰবৰ ৰুই থৈছে এতিয়া MLA হোৱাৰ নিচিনাকৈ এইটো কথাটো কৈছে যে পিছলৈকে মাটিখিনি কাৰ্যসকলে ল'ব পাৰে সেইটো পৰ্যায়টো অলপ মানে দীঘলীয়া হ'ব এতিয়া আমি 1 মাহ আজি 1 তাৰিখ হ'ল অহা 18 তাৰিখে আমি পাতিব লাগিব 18 তাৰিখত আমি দিন হ'ব মানে মদ ৰান্ধাৰ পৰা আদি কৰি যা যোগাৰ কৰা টকা পইচাৰ কথা বহুত বেলেগ কথা আছে এতিয়া যদি শিলটো সূতাটো লৈ বহুত আছে আমাৰ নিয়ম তথাপিতো ইমানখিনি যদি আমি বেছি গভীৰলৈকে সোমাই যাওঁ তেতিয়াহ'লে আমি একো কাম কৰিব নোৱাৰোঁ গতিকে আপোনালোকে অকণমান চিন্তাটো কৰক আমি স্বাৰ্থটো পতাৰ কাৰণেতো জাগা এটা লাগিবই আমাৰ আমি এনে যদি তেনেকুৱা জাগা আমাক কৰিব দিবলৈ নাই ইয়াতে কৰিছে ঠিক আছে আপোনালোকে জানিব যদি মেল বাকী হয় আৰু বিভিন্ন দল সংগঠনৰ পৰা অহা বিষয়ববীয়াসকল মই ভাষণ হিচাপে নিদিওঁ মই এটা মোৰ নিজৰ মন্তব্য হিচাপে দিবলৈ বিচাৰিছোঁ এতিয়া আমাৰ কাৰ্বি পৰম্পৰা মতেতো আমাৰ কামখিনি কৰিবই লাগিব নহ'লে তেনেহ'লে আমাৰ বিৰোধ প্ৰতিক্ৰিয়া হ'ব আমাৰ কাৰ্বিৰ মাজতে বিৰোধ প্ৰতিক্ৰিয়া হ'ব গতিকে কাৰ্বি নিয়ম কানুনৰ মাজেদিয়ে হ'ব কথাখিনি উপৰোক্ত বক্তাসকলে কৈ গৈছে কিন্তু এই জাগাটোক লৈ কথা এতিয়া জাগাটো আমি এনেকুৱাকৈ কৰিব লাগিব যে আমি যে কাৰ্বিসকলে যেতিয়া আমি কাজ পাতোঁ আমি গাহৰিটো বা চৰাইটো ফিল্ডটোত কাটোঁ এইটো ঠিক কিন্তু কাজ খোৱা বোৱা কৰা সেইটো জেগাটো আমি ঘৰত নাইবা কোনোবা অন্য বহল জেগাত আমি পাতোঁ গতিকে আমি শিলটো যিহেতু আমাৰ মাটিটো নিৰ্ধাৰিত বা আমাৰ এইটো হাকিমৰা যিটো লংগে আছে সেই জেগাটো যদি আমি চৰকাৰক আমি যদি আপত্তি দি পেলাই অলপ বহলভাৱে যদি আমি বেছিকৈ আগৰ মাটিখিনি তেওঁলোকে কৈছিলে মানে ক'ৰবাত 1.5 বিঘামান 2 বিঘামান গতিকে তাত যদি আমি 5 বিঘামান মাটি সেইখিনি উলিয়াই ল'ব পাৰোঁ যিহেতু তাত মনকে মাটি চৰকাৰক আৰু এইটো যদি আমি প্ৰস্তাৱ দিব পাৰোঁ চৰকাৰে নিশ্চয় মানিব যে জুবিনৰো এটা আমাৰ কাৰ্বি সমাজৰ পৰা এটা মানে স্মৃতি হ'বলৈ গৈ আছে হয়তো চৰকাৰে আমাক নিশ্চয় মাটিখিনি আমাক দিব গতিকে এই চাঞ্চতে আমাৰ হাকিমৰৰ যিটো ৰং আদি আছে সেইখিনিও আমাৰ হ'ল লগতে এটা কথা মনত ৰাখিব লাগিব যে জুবিনৰ সেই সমাধি যিটো স্মৃতি সৌৰৰ যিখিনি ভূমি আছে বা জাগা আছে সেই জাগাৰ আশে পাশে যেতিয়া আমাৰ কাৰ্বিৰ যেতিয়া যিটো শিলটো থাকিব তেনেহ'লে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মানে হেৰিবিলাক আহিব মানুহবিলাক আহিব পৰ্যটক আহিব এই পৰ্যটকবিলাকে নিশ্চয় এই শিল্পটো বোলে জুবিনৰ নামত আছে কাৰ্বিসকলে নিয়মত কাৰ্বিসকলৰ নিয়মত এই শিল্পটো কামটো কৰিছে তেতিয়াহ'লে এই পৃথিৱীলৈকে আমাৰ কাৰ্বিসকলৰ এটা আমাৰ পৰম্পৰা যে আছে সেই গোটেই বিশ্ব বিয়পিত গতিকে এইটো কথা কিন্তু বাহিৰত যদি আমি অন্য ঠাইত পাতোঁ তেনেহ'লে এদিনীয়াকৈ আমি আমাৰ ৰাইজে গম পাব তাৰপিছত যিটো পাহৰণি গৰ্ভত গুচি যাব ইয়াত যিহেতু পৰ্যটকবিলাক ইয়াতে আহি তাৰ আশে পাশে যেতিয়া আমাৰ সেই জুবিনৰ সেই আমাৰ কাৰ্বি স্মৃতি সৌটো দেখা পাব গতিকে তেতিয়া আমাৰ কাৰ্বিসকলৰ এই
হেৰিটো কৃষ্টিটো গোটেই পৃথিৱীলৈকে যাব বুলি মোৰ ধাৰণা আৰু মই বিশেষ নকওঁ এইখিনি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ হ'ব পাৰে ক্ষমা কৰিব আমাৰ কাৰ্বিৰ বহুত নীতি নিয়ম আছে আমি বহুত নীতি নিয়মৰ মাজেৰে চলোঁ কিন্তু আমাৰ লিডাৰ নাই আমি লিডাৰ নাপালোঁ আমাৰ জাতিটোৰ নিয়ম সেইকাৰণে আজি উন্নতি হ'ব পৰা নাই সেইকাৰণে আমি এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ আমি জুবিনৰ নাম লৈ পৃথিৱীত কাৰ্বি জাতি জীয়াই আছে বুলি ক'ব নালাগে মোৰ হিচাপে আমাৰ কাৰ্বি বুলি ক'লে চবেও চিনি পায় আমি জুবিনৰ শিলটো মোৰ হিচাপে কিন্তু সমাৰিত হ'লে মানে মোৰ কাৰণে ভাল হ'ব কিয় আমাক নালাগে পৃথিৱীত গোটেই কাৰ্বি জানিব কাৰণে তাতো থাকিবই আমাৰ তাত শ্মশানখন যিহেতু বা দিব চৰকাৰে তাত থাকিবই দেখা পাব এই কাৰ্বিসকলৰ নিয়ম নীতি ইয়াতে হ'ল কিন্তু আমি যিহেতু সমাৰিত অসমৰ ৰাইজৰ আমাৰ জনগোষ্ঠীৰ মাটি তাত আমাৰ যদি শিলটো থাকে আমাৰ কিবা নিয়ম নীতি তাত থাকিবই সৰু সুৰাকৈ তাত মণ্ডপ বনাই দি তাত ৰাখিব পাৰিম তাৰপিছত আমাৰ যিকোনো অনুষ্ঠান হ'লে আমাৰ জনগোষ্ঠীৰ বাহিৰে বেলেগ জনগোষ্ঠীয়ে দেখা পাব যে কাৰ্বিসকলে জুবিনৰ ইয়াতেই শিল পুতিছিলে বা এইটোৱেই জুবিনৰ শিল পুতা জেগা আমাৰ কাৰ্বিসকলে নিয়ম নীতি কৰিছিল ইয়াতে তেনেকুৱা হ'লে ভাল হয় বুলি মই ভাবিছোঁ কিয় আজি আমি এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই কোনোবাই কয় ভঙাৰীত কোনোবাই কয় শ্মশানত মাটি কেতিয়া দিব 2 বিঘা মাটি দিওঁতে হয়তো আজি 2 মাহ 3 মাহ হৈ যাব বেলেগ জনগোষ্ঠীৰ শ্ৰাদ্ধপিণ্ড পাতিলে অল অসমত কিন্তু আজি আমি এতিয়া সিদ্ধান্ততে আছোঁ ক'ত কি কৰিম কি নকৰিম সেইকাৰণে মই বন্ধুসকল কওঁ মোৰ হিচাপে কিন্তু ভঙাৰীত হ'লে ভাল হয় আৰু আমি লিডাৰ আমাৰ জাতি এই অনুষ্ঠানটো পতাৰ কাৰণে আমাৰ KCS দায়িত্ব লৈছে আমি KCSক এৰি দিব লাগে তেখেতসকলে যিটো সিদ্ধান্ত লয় তাতে আমি সহযোগ কৰিম বুলি আমি কথা দিব লাগিব নহ'লে আমি আলোচনা কৰি থাকোঁতে আমাৰ দিন পাৰ হৈ যাব বেলেগ জনগোষ্ঠীৰ শ্ৰাদ্ধপিণ্ড পৰীক্ষা কৰিলে হয়তো কালি পৰহি অসমৰ যিকোনো জনগোষ্ঠীৰ শ্ৰাদ্ধপিণ্ড পৰীক্ষা কৰিলে আমাৰ হয়তো আৰু আলোচনা হ'ব সেনেকুৱা থাকাতে আমি বহুত পিছুৱাই যাম এনেই পিছপৰা জাতি জুবিনক লৈ আমি অসমত কাৰ্বি থকা বুলি চবেও জানে আৰু অল পৃথিৱীতো জানে কিন্তু আমি বিচাৰি উলিয়াব পাৰোঁ সেইকাৰণে সমাৰি থ'লে মোৰ কাৰণে ভাল হয় ধন্যবাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমাৰ লগত উপস্থিত আছে KCSৰ কাৰ্যকৰী সভাপতি শুনি আছে নাম দিব পৰা নাই মই আৰু তেখেতৰো তেখেতৰ মতামত আছে গতিকে তেখেতক মাইক্ৰফোন আগবঢ়াই দিছোঁ কাৰণ la pena prima untuk melakukan sekian nehomber cikgu. Pertama usaha hasil apna loke Jubinda bersatu itu pati guna nakate ras longnya itu pati guna nakate. Mau apna lo bisa isu কিছুমান আপোনাক বেয়া নাপাব মোৰ কথাখিনি অলপ কোৱা নহয় আপুনি বুজিছোঁ যিয়ে যি কয় সেইটো মতে আমি চবে নহ'ব আজি নগেটো আজি ভিতৰৰ কথা এটা কৈ অলপ বেয়া নাপাব যিকেইটাই নগে পুলিচে আপোনাক কি কৈছে কি লিখিছে তাতে কাৰ্বি জাতিৰ সম্পূৰ্ণ নিয়ম নীতি তাত নাই বুলি কৈছে আপোনালোকে চিঞৰিছে কৈছে তাত কি দিছে নগেটো কাৰ্বিসকলৰ লগে পুতিবলৈ সম্পূৰ্ণভাৱে নিয়ম নীতি লিখি কাটি আহিব লাগিব লৈ পুতিব লাগিব কি দিছে কমপ্লিট কৰি দিছে কাৰ্বি জাতি কিতা শিকাব কিতা শিকাব পৃথিৱী মানুহক আমি ক'ব কৈছোঁ বৰ্তমান পৰিস্থিতিত আমি স্বাৰ্থটো কৰিব কৈছোঁ আপোনালোকে সহযোগ কৰিব নে নকৰে লংকেটো আমি আমাৰ যিটো নিয়ম নীতি কৰিব নোৱাৰোঁ এতিয়া আমি মেমৰি হিচাপে তাত লংকেট দিব লাগিব আপোনালোকে মনত ৰাখক সমাজৰ কথাটো আহি আছে চবে কৈ আছে নালাগে লাগে এই কথাটো হৈছে তাক আমি সুধি ল'ব লাগে কোনো কথাটো 2 নম্বৰ কথাটো হ'ল যিহেতু কাৰ্বিসকল যিখিনি কাৰ্বি আছে কাৰ্বি জাতিটো প্ৰাণ এতিয়া সোমাই আছে বেলেগ ঠাইত নাই কাৰ্বি যদি কাৰ্বিৰ পৰিচয়টো দিব খুজিছে তেতিয়াহ'লে সোমাই গৈ আছে তাকে কমিটিৰ মানুহ দিব লাগিব আমি তেখেত যে গণশিল্পী এই ঠাইৰ কালচাৰেল কমপ্লেক্স
যিজন মানুহক যি ঠাইত আমি স্মৰণ কৰিব লাগে, যিজন মানুহ আমি প্ৰতিষ্ঠা কৰিব লাগে, সেই ঠাইতে আমি কৰিব লাগিব। বাৰম্বাৰ আহি আছে জীৱিকাটো ৰঙে আহি মানে পেমেণ্টডাল আলুৱে কথা ভালে যোনটো জুৰিব আমি পামকে মেমৰি দাম আনা কাটিকে আছে দাম আৰু কালি ini নিয়ম নীতিকে ধুনীয়াকে মাউসি ini কাছিব লাগে লাভকে বিশ্বৰ সকলো ঠাইতে জুবিনৰ প্ৰতিমূৰ্তি হয়তো স্থাপন কৰিব। যিটো ঢৌ চলি আছে প্ৰতিটো ঘৰতে প্ৰতিটো ঘৰৰ কোণত জুবিনৰ ফটো ৰখিব মানে কৰিছে মনুষ্য প্ৰায় জ্বলাব কেন তোমার পাটলি অভ্যাস রে করবে আমি কি আমি যদি স্থান দিয়া এই তোমাদের যিনি আমার ঠিক আছে কাটিয়ে দিই গবেষণা যে কি করে স্টার্টিং হলো তাও আমি করব আমি কাটি জোর আছে প্রত্যেক করব আমার করে একটু মাটি লাগে করব পিছল তার তুমি পারে কি হাতিমুরা রাইজক কয় হাতিমুরা রাইজক যদি পারে হাতিমুরা রাইজক যদি এটা করে গ্রুপ লয় আমি কখন করতে পারি এমন পারে তাকে খাব আমার মনে নেই না কিন্তু আমি বলছি কি আমার পরম্পরাটা দেখুয়াব কারণে যে আমার গেলারি হব সেই গেলারি করা মানুষে আমি আইডিয়া করতে পারি না বলে সে আমি ভুলে দেবো যে আমি অপরাধ তাকে আমি 5-10 হাজার মানুষ আইডিয়া করতে পারি না আমি যোনখিনি ঠাই কৈ আছো এইটো যিখিনি ঠাই কৈছো কৈছে দেখিছে আপোনালোকে world class মেমোরিয়াল দিব আমার চাবলৈ যাওয়ার সময় নাই আমার লঙিয়ারে জুবিনৰ যে শিল্পটো এইটো চাব সময় নহ'ব আৰু মই ইয়াৰ কথা কৈছো যিসকল ৰাইজ ইয়াত কষ্ট কৰিছে বা সংগঠনৰ বিষয়ববীয়া আপোনালোকে যে এইজন আমাক ক'ব যে লঙিয়াটো কমপ্লিট চিমেণ্ট কৰা নহয় আমি আমি বুজিছো শিল্প ৰ'ব গ'লেও আমি নিয়ম নীতি বেয়া লাগিব গাত ল'ব লাগিব তাৰ নিয়ম নীতি আছে গতিকে আপোনালোক অনুৰোধ কৰিছোঁ এইটো মোৰহে মন্তব্য দেই মোক মানে বিশেষসকলৰ নাই এজন মানে মোৰ মনত অহা বাবে কালি এজন যুৱক হিচাপে মই অনুৰোধ কৰিছোঁ আমি খোৱা বোৱাৰ কৰি থাকিলে নহ'ব যিকোনো প্ৰকাৰে আমি আজি কৰিব লাগিব যে স্থানটো আৰু টাইমটো যে আমি দেখুৱাম আমি চাপৰ্ট কৰি দিম সেইখিনি কথা যোনে লাগি আছে মাটি কাম কৰক যোনে যদি কাম কৰি থাকক আমাৰ ক'বলগীয়া একো নাই গোটেই কালি মানুহে কৰি আছেতো তাৰ বিষয়ে আছে আজি বহুত অলপ কৰে বিভিন্ন জাতি জনজাতিয়ে কৰিলে আমাৰ আগতে আৰ্মি চিত্ৰকান্ত আপুনি আপোনালোকে বিলুমান বা মনে বেগমান কিন্তু আমি কালি আটাই 10-15 দিন কালি জমান পাম চিনেখানে বলতে চিত্রজন চিত্রজন আমি রিপোর্ট করুন আমাকে নেদে কামে করে সিলম নাম সবটা সিলম রিপোর্ট হলে তাহলে নিয়ম শুনতে যে বাংলা সরকার খান মাননীয় অভিজ্ঞ যে নিয়ম নীতি খুব কথা আছে নিয়ম নীতি আমি নিয়ম নীতি মোৰ আমি দেখুৱাব নোৱাৰিম কাৰণ বহু পৰম্পৰা বিচাৰে কাৰণ বহুত টাইম লাগে আমি কৈছোঁ কি যিখিনি তাৰ লগে লগে কৈ দিব স্কিপে আমি ক'ব লাগিব বুজাই ক'ব লাগিব যে যিখিনি কাম কৰিব লাগিছে আমি এইখিনি কামৰ পৰা হেৰি কৰিছোঁ লৈ গৈছোঁ পেকিং তাক তেখেতক কৰিম সেই কথাটোহে প্ৰকাশ কৰাব লাগিব তাক মূৰলৈ বেৰি বনাব লাগিব যাতে তাক শুই পেলাব নোৱাৰে তাৰ ওপৰত যে বহি মদ খাব নোৱাৰে তাক পেচাব কৰিব নোৱাৰে
সেইটা নিশ্চিত কৰিব লাগিব এটাই কৈছে কি আজি পমাৰিটো সমান মানে চকুৰ লোৱা ঠাই কোনো নাই কোনো নাই নহয় মাটি যদি আমি একো হৈ থাকোঁ তাত বহুত ঠাই আছে যিখিনি ঠাই দেখিলে আমাৰ চবে চকু দূৰলৈ উঠিব যিকোনো ঠাই মানুহে তেখেতক মেমৰি দেখা পাব তেতিয়া ভালে হ'ব যে সংৰক্ষিত এখন ঠাই হিচাপে আমি সোমাই পাম যে কাৰ্বিসকলে একত্ৰিত হৈছে আৰু এই ঠাইখিনি কাৰ্বিসকলৰ ঠাই হিচাপে আমি একত্ৰিতভাৱে আমি আন্দোলন কৰিব পাৰোঁ এইখিনি ক'বলগীয়া যদি আপোনালোকৰ ৰাইজৰ মতামতে আছোঁ ৰাইজে যি কয় আমি তাতে আছোঁ মানে জমা নকমালেও আলিনৰ কাপা চলাব নালাগে আস্থান আমাকে নেগোচিয়েট মেমৰিও জ্ঞান দিব নোখোজে আস্থান দাবী আৰু গৈ পামানি দেশৰ বিধানবাদী কাৰ্বিকছে কাৰ্বিচাৰ মানিছে মুখী যে কাৰ্বিক এণ্ড পাখন বিশ্ব অলপ লাগিব ইলিজুলি চিনে লগে কাৰ্বি চুতে চিনি লগে ইচ্ছা নকৰটো হ'ব লিখালে লাভ নহয় আৰু লগতে আমাৰ KCSৰ বিষয়ববীয়াসকল বাংলা আছামৰ বিষয়ববীয়াসকল আৰু বিভিন্ন সংগঠনৰ পৰা অহা বিষয়বিলাকত থকা ব্যক্তিসকল বহুতকে চিনি পাওঁ আৰু কিছুমানক চিনিও নাপাওঁ আমাৰ ভৰেশ্বৰ ৰাহান ডাঙৰীয়া আটাইবোৰকে প্ৰমুখে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কথা হ'ল নকওঁ বুলিয়ে ভাবিছিলোঁ মানে তথাপিতো ক'লোঁ যেতিয়া ইয়াত বহি কথাখিনি মোটামুটি আলোচনা কৰোঁতে স্পষ্টই হৈছে এনেকুৱা ধৰণৰ কথাটো মানে স্পষ্ট হৈছে মানে শ্ৰাদ্ধখন পতা হ'ব আৰু মানে যিটো লংকি আদি বা লংকি সেইটো সংস্থাপন কৰা হ'ব গোটেই কথাখিনি সকলোৱে উপলব্ধি কৰিছে বুজিছেও নিশ্চয় আৰু আলোচনাতে কথাখিনি ওলাই পৰিছে আগৰ জেগাত যিটো এতিয়া জুবিনে জিৰণি লৈছিলে সেই ঠাইখিনি কিবা কৰিব পৰা যায় নেকি আৰু এটা কথা ওলাইছে আপোনাৰ যিখিনি আপোনাৰ হাতীবোৰত মাটি দিব তাত কৰিব পৰা যায় নেকি আৰু বিভিন্নজনে মানে কৈ আছে যে আমাৰ যিহেতু আমাৰ কাৰ্বি এটা মানে হৃদপিণ্ড অনুষ্ঠান সমাৰি পতা যাব পৰা যায় নেকি গতিকে এই গোটেই কথাখিনি ডিচিশ্যনটো বোধহয় মোৰ মতে শুদ্ধকৈ ঠিক এতিয়াতে ল'ব পৰা নাযাব গতিকে মই ভবা মতে KCSক অলপ দায়িত্ব দি পেলাই এই কথাখিনি আগবঢ়াই নিব লাগিব কিন্তু মই আমাৰ ৰাহান ডাঙৰীয়া কোৱা নিচিনাই ভেৰেশ্বৰ ৰাহান ডাঙৰীয়াই কৰাইছে নিচিনাই আমি যদি ইয়াত মানে লংকিয়াটো পুতোঁ আৰু যদি আমি বহুত অসুবিধা আছে আৰু তাতে যিখিনি ৰিচিপশ্যনৰ ব্যৱস্থা 10-15,000 আমি ভাবিছোঁহে 10-15,000 কিন্তু যিটো অৱস্থা হৈছে যে জবিনৰ এইটো কৰা হৈছে বোলে ক'ৰ পৰা হিলতল ভাঙি আহিব তাৰ মানে নহ'ব কিন্তু ফঙাৰীৰ জেগাখিনি আছে গতিকে বিভিন্নজনৰ মতামত হ'লে কোনোবা এটা খনত নিৰ্বাচিত কৰিলে এইটো বৰ অৰ্গেনাইজেশ্যনৰ পৰা বক্তব্য দিয়া পোৱা নাই দেই কাৰণ কামৰূপ এমপ্লয়মেণ্ট এছ'চিয়েশ্যনে এইটো ডিচিশ্যন লৈছে বুলি ক'লে অসুবিধা হ'ব কাৰণ আমি বহা নাই এইটোতো জেনেৰেল মিটিং বা এক্সিকিউটিভত পাছ কৰিব লাগিব এইটো বৰ সাধাৰণ এজন ৰূপান্তৰণ হিচাপে আপোনালোকে ধৰি লওক মোৰ ঘৰৰ দেউলগুৰি সেনেকৈ পতা মই গতিকে সেইটো ঠাইখিনি পোৱা যাব আৰু মঞ্চও এখন হৈছে ইতিমধ্যে আৰু এটা অডিটৰিয়াম ঘৰ হৈছে অপেনিং কৰিব পৰা হৈ আছে এইখিনি মই দেখা পাই আছোঁ এইখিনিত কিন্তু যদি ফঙাৰীত প্ৰস্তাৱটো সাব্যস্ত কৰিব লগা হয় আজি KCSে দায়িত্ব এটা লওক তাত কিন্তু মাটি বাৰী কেতিয়া আমাৰ প্ৰেৰণ ডাঙৰীয়া আছে আমি কৈ আছোঁ ফঙাৰীত যে আমি আমাৰ মাটি কিন্তু আমাৰ মাটি ক'ব পৰা এতিয়াও হোৱা নাই এইটো মানে প্ৰেক্টিকেলি বহুত কথা হৈ আছে এই বিষয়টো মানে অলপ চাব লগা আছে মই প্ৰেক্টিকেলি লাগি আছোঁ মানে এক মিনিট শেষ কৰিম অডিটৰিয়াম কিবা এইবিলাক বনাব যাওঁতে বা নিৰ্মাণ কমিটি গঠন কৰোঁতে ইতিমধ্যে আকৌ তাতে কেইবাটাও 6টা বা 7টা সংগঠন আছে মানে স্পৰ্টছ সংগঠন যীশু খ্ৰীষ্টৰ এইফালে সংগঠন মহিলা সংগঠন ফিচাৰী সংগঠন মানে সমবায় পথাৰ পৰিচালনা সংগঠন এইবিলাক সংগঠনে লাগ লাগিছে কিন্তু এটা আমাৰ হৈছে কাৰ্বিসকলৰ এটা শুভ লক্ষণ হৈছে নেকি আমাৰ দমাহী কৰোঁতে কিছুমান বস্তু ইউনিটত হৈ যায় আছে সিহঁতেও অলপ আগতে আমি 7 তাৰিখে বিশ্বনাথ চাৰি যোৱাৰ সেইদিনাখন আমি থাকিব নোৱাৰিলোঁ যিখন আমাৰ ছেমিনাৰ আছিল এই মানে আকচাই যিখন ছেমিনাৰ পাইছিল সেইদিনাখনে সিহঁতে এখন মিটিং দিছিল তাৰমানে গোটেইবিলাক সংগঠনক মাতি পেলাই
যে ভঙালী মাটিখিনি কেনেধৰণৰ ক'ত দায়িত্ব ল'ব তেখেতসকলৰ লগত অলপ মানে ভিতৰীয়াকৈ যদি KSSে বহি লয় ঠাইখিনি যদি ঠিক কৰিব পাৰে বোধহয় দ্বিমত নহ'ব মানে বস্তুটো যিহেতু মানে জুবিন গাৰ্গৰ কথাটো মানে এতিয়া আৰু বৰ বেছি আমি ভিতৰত সোমাই লাভ নাই গতিকে যাতে সুন্দৰ হয় এইখিনিয়ে ক'ব লাগে কিবা যদি ভুল হৈছে মোৰ মাফ কৰিব আৰু এইখিনিয়ে মই বক্তব্য